হাই গাইজ, কি খবৰ? সকলোৱে পূজা চালেনে? ময়ো চালোঁ। মই যোৰহাটত চালোঁ, তাৰপিছত সোণাৰীত চালোঁ। তো আজি মই আপোনালোকক দেখুৱাম যে মই পূজাত কি কিনিলোঁ। তো বলক তেনেহ'লে আমি চাই থাকোঁ। পূজা মানে বেলুন, সেইকাৰণে মই আপোনালোকক প্ৰথমতে মোৰ বেলুনটো দেখুৱাই লৈছোঁ। এয়া ইয়াত লাভ লগা আছে। তাৰপিছত মই কিনিলোঁ এটা ডল ছেট। এইটো মোৰ আৰু ডল ছেট আছিলে, খালি মই আৰু এটা কিনিলোঁ। এইটো এনেকুৱা বাৰ্বি থকা। যিহেতু মই ডইল লৈ আছিলোঁ, সেইকাৰণে মই এটা মেকআপ ছেট কিনিলোঁ। এইটো ইয়াত চব আছে। কম আছে। ডলটোক মেকআপ কৰিব। তাৰপিছত এইটো মোৰ পূজাৰ টেডি, পিংক কালাৰ আৰু ৰেড কালাৰৰ। আৰু এইটো মোৰ বল, মই এইটো কিনিলোঁ। এইটো শ্ব' কাৰণে মই বাৰ্ড কিনিলোঁ। পেৰট সোমাই আছে দুজনী। এয়া আৰু এইটো মই ডৰেমন মোবাইল এটা কিনিলোঁ। পূজাত এইবোৰ বাজিলেহে ভাল লাগে, এনেকৈ বাজে। তাৰপিছত এইটো হৈছে মোৰ কুক ছেট কিনিলোঁ মই। মোৰ আগতে এটা আছিলে, খালি সেইটো পুৰণা হৈ গ'ল কাৰণে মই আৰু এটা কিনিলোঁ। এয়া চব এয়া হৈছে মোৰ কুক ছেট আৰু এইকেইটা কাপ প্লেট। লাষ্টত এইটো মোৰ ৱাটচ, এইটো মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো ইয়াত লাইটো জ্বলে, দেখিছে ন? ৰাতি চাবৰ কাৰণে পিন্ধি দেখুৱাইছোঁ। য়েল্লো কালাৰৰ হয়। ইয়াত ৱাটচ য়েল্লো কালাৰৰ। থেংক ইউ। ঠিক আছে, তেনেহ'লে এইখিনিয়ে আছিলে মোৰ পূজাৰ খেলনা বস্তু। তো মই তেতিয়াহ'লে আজিলৈ বিদায় লৈছোঁ।